দিবলৈ আছে আৰু কেইটা দিবলৈ আছে হা হা কাৰণে এইটো বান্দৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আমাৰ সকলোৰে ভালেই আৰু আজি মই বৰ্তমান মাহঁতৰ ঘৰত আছোঁ মাহঁতৰ ঘৰত আজি নভূই আৰু সেইকাৰণে আমি আহিছোঁ আৰু ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ দি আছে আজি বতৰটো যথেষ্ট ভাল কৰিছে দুপৰীয়ালৈ কি হয় বেলেগ কথা কিন্তু ৰাতিপুৱা বহুত ভাল কৰিছে আৰু এইফালে চাওক এওঁ মানে পথাৰৰ পৰা কুকুৰা মাৰিবৰ কাৰণে আহিছে কুকুৰা কাটি আছে আৰু এইফালে মই নবৌৱে চব্জি কাটি আছোঁ আৰু ইয়াৰ পিছৰখিনি তেন্তে লাহে লাহে বোলক আমি চাই যাওঁ চাহ দিবলৈ যাওঁ মই অকণমান ধুনীয়াকৈ ওলাইছোঁ দেই চকু ফুলি আছে আপোনালোকে জানো ধৰিব পাইছে নাই বাৰু একদম ঈদ লম্বা লম্বা দি আছে শুই উঠা বেছি টাইম হোৱাই নাই এইফালে চাহ দাঙিব নোৱাৰিম বুলি নহয় আৰু লৈছে মই এইটো লৈছোঁ বেগটো লৈছোঁ পথাৰৰ সেই টুপি পিন্ধি থকা কোৰ মাৰি থকা মানুহজন যে সেইজন হৈছে মোৰ দেউতা আৰু সেই ট্ৰেক্টৰ চলাই থকা গুলুমুলু ল'ৰাটো হৈছে মোৰ দাদা ৰ'ব ভালকৈ দেখুৱাওঁ গুচিয়ে গ'লগৈ সেইটো হৈছে মোৰ দাদা আৰু সেই যিজনে কোৰ মাৰি আছে সেইজন হৈছে এজন দদৌ আৰু ইফালে যে এজন বহি আছে সেইজনো এজন আৰু এজনে কঠীয়া আনি আছে আৰু চিনি নাপাওঁ সেইকাৰণে মাতিছোঁ এতিয়া নাই কোৱা তহঁতি নাহোঁ বুলিয়ে ক'লি যোৱা বছৰ একদম এনেকৈ দি থৈছে আৰু দি থৈছে নাই দিবলৈ লৈছে আৰু এইফালে হৈছে জালি হ'লেই হালোৱালে হৈ গ'ল একবাৰ মানে মতা মানুহখিনিক দিয়া হ'লে এতিয়া এইবিলাক ৰোৱনীলৈ কোৱা হৈছে এয়া হৈছে ব্ৰইলাৰ মাংস খাইগা পকাতে বহি চাহকাপ খাই লওঁ কাৰ ঘৰ এদিন গাঁৱৰ একদম সুলভ দৃশ্য আৰু আপুনি দেখিব ট্ৰেক্টৰ পূৰা গৈ আছে এখন কাৰ ঘৰ ট্ৰেক্টৰ জানো ৰ'দটো নোলাব বুলি কৈছিলে ৰ'দটো ওলালেই ৰ'দ হোৱাৰ বাবে ৰোৱনীসকল গুচি আহিল আৰু ঘৰতে এনেকৈ বাৰান্দাত তেওঁলোকক ভাত দিয়া হৈছে ময়ো দি আছিলোঁ কিন্তু ভিডিঅ'টো কৰিবৰ কাৰণে আকৌ উঠি আহিছোঁ আৰু মায়ে মানে ভিডিঅ'ত উঠিবলৈ ইমান বেয়া পায় সেইকাৰণে একদম তেওঁ পিছফালে ভিডিঅ'টো কৰিছোঁ কালি পথাৰৰ পৰা অহাৰ পিছত একো ভিডিঅ' কৰা নহ'লে আৰু আজি পিছৰ দিনাৰ দৃশ্য মানে ভিডিঅ'টো পিছৰ দিনাৰ হয় মই ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু দেউতাহে চব কঠীয়ানীত আছে কঠীয়ানীত থকাৰ বাবে ৰাস্তা খালি বোলে চাই গৈছোঁ বান্দৰ ওলাইছে গোটেই কি কয় তেওঁলোকক যাওঁ বুলি ক'বলৈ চিপকৈ বৰষুণ দি আছে অকণমান দেৰিকৈ যাম আৰু মানে বৰষুণজাক এৰিলেহে কি কয় চাগে যাব পাৰিম তথাপিও ওলাইছোঁ আৰু লাহে লাহে ভিডিঅ'টো যাম মানে ভিডিঅ'টো কৈছোঁ গোটেই বান্দৰ ৰাস্তাই বান্দৰ চাই আহিছোঁ কি হ'ল কঠীয়া দিলে ভাগৰ লাগিলে নে কি দাদা হা কঠীয়া হে তুলি হৈ গ'ল আৰু কেইফালে দিবলৈ আছে আৰু কেইফালে দিবলৈ আছে হা বুঢ়া হৈ গ'ল এইখিনি চুলিখিনি ৰং হৈ যাব দেই স্কুল যোৱাৰ আগত ইয়াৰ পাছতে মই ঘৰলৈ গুচি আহিলোঁ আৰু আহোঁতে কঁঠাল এটা লৈ আহিছিলোঁ তাকে নবৌৱে কাটিছে আৰু মা মই গোটেই তিনিগৰাকীয়ে বহি খাইছোঁ আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাহেকৈ লাইক এটা কৰিব চেনেলটোলৈ নতুনকৈও যদি আহিছে ছাবস্ক্ৰাইব কৰিব আৰু সকলোৰে ভাল হোৱাৰ কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ